নমস্কাৰ বন্ধুসকল, কি খবৰ? বৰ্তমান আশা কৰোঁ সকলোৱে ভালেই চাগে। বহুত দিন হ'ল ব্লগো বনোৱা এনেকৈ, বহুত দিন হ'ল ইউটিউবত ভিডিঅ' আপলোড দিয়া এনেকৈ নাওপাত্তা হৈ গ'লো, মানে গায়ব হৈ গ'লো বুলি ক'ব পাৰি। কাৰণ বৰ্তমান মই আছোঁ ASF ছেকেণ্ড ASF বেটেলিয়ন 2ত। ইয়াতে ট্ৰেইনিং চলি আছে। ট্ৰেইনিঙৰ কাৰণে মই ভিডিঅ' আপলোডো দিব পৰা নাই, তাৰ কাৰণে মই দুখিত। তো বাকী সকলোৱে চাগে ভালেই আছে। তো বৰ্তমান আমাৰ এতিয়া এইটো ৰুমেই হয়, ৰুমৰ পৰা ওলাইছোঁ মন্দিৰত যাবৰ কাৰণে। তো আমাৰ ৰিচেণ্টলি আহি আছে ফায়াৰিং আছে, আমাৰ আহি আছে ফায়াৰিং। তো 1 তাৰিখৰ পৰা ফায়াৰিং হ'ব আমাৰ। তো সেইকাৰণে ফায়াৰিঙৰ কাৰণে আজি মন্দিৰত এখনি মানে শৰাই আগবঢ়াইছে সকলো, মানে আমাৰ বেটেলিয়নৰ যিমানখিনি ল'ৰা আছে, ৰিকুইট আছে। আমি মানে অতি সোনকালে আৰু 1-2 মাহৰ পিছত চাগে পোষ্টিঙত ওলাই যাম। তো সেইকাৰণে আমাৰ শৰাই এখন দিছোঁ মন্দিৰত ফায়াৰিঙৰ কাৰণে, ভালে ভালে যে আমাৰ ফায়াৰিংটো যায়। তো ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ, যাওঁ মন্দিৰত। মানে আগলৈ চাই গৈ থাকক যে কেনেকুৱা লাগে। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে চেনেলটো কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিলে ভিডিঅ'টো চাই। তো বহুত দিনত ভিডিঅ' বনাইছোঁ, তো ইমানটা মানে অলপ নিজকে কিবা লাগিছে, মানে বহুত দিন এক্সপিৰিয়েঞ্চটো পাহৰি গৈছোঁ মানে ভিডিঅ' বনোৱা মানে মেথডটো। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, আৰু লগতে ব'লক এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। তো ওলালোঁ ৰুমৰ পৰা, সকলোখিনি গ'ল। এইটো আমাৰ মেচতে খানা চানা খোৱা হয় ইয়াত মানে ইয়াত বনোৱা হয় একচুৱেলি, তাতে খোৱা হয়। সেইটো আমাৰ ডাইনিং হল। তো এইফালে ৰুম এইখিনি আন্ধাৰ হৈছে চাগে, ফ্লাক্সটো জ্বলাই লোৱা নাই। মই ফ্লাক্সটো জ্বলাই দিছোঁ ৰ'ব। জংঘল এৰিয়া দেখিছে, আন্ধাৰ পূৰা ভূত ওলাই বুলিয়ে ভয়। একো নাই নোলাই বোলক, ভূতটোনো কি আৰু। বহুত দিনৰ ভিডিঅ' আপলোড দিব পাৰে। এইফালে আমি টাৰ্ণ ল'ম, এইটো লেফ্ট চাইডে। ইয়াৰ পৰা অলপ দূৰ গৈ আমাৰ মন্দিৰ ভাগ আছে, শিৱ মন্দিৰ। তাতে আজি আমি শৰাই দিছোঁ সকলোখিনি বেটেলিয়নৰ ল'ৰাই, আৰু প্লাছ লগতে ব'লক আগলৈ গৈ চাই থাকক কেনেকুৱা লাগে। ৰাতি গৈ থাকোঁতে নিজৰ চাহটোকে ভূত লাগে, ভয় লাগে। সেইখনে গেটখন পাইছোঁ আৰু টোপনি ধৰিছে একচুৱেলি, খোজকাঢ়ি অলপ দূৰ হৈ যায়। তো সেইখন গেটখন, তাতে ডিউটি চলি আছে। বাহিৰতো যাব নোৱাৰি একচুৱেলি, আমাৰ ৰিকুইটৰ বাহিৰত যোৱা কোনো মানে হেৰি নাইকিয়া, এতিয়ালৈকে দিয়া নাই। আৰু বেছি দিন নাই যাবলৈ ইয়াৰ পৰা। এইখিনি মানুহ ইয়াতে ৰৈ আছে। ব'লক আমি আগবাঢ়ি যাওঁ আগলৈ। এইফালে ৰাইট টাৰ্ণ হ'ল, ভিতৰখিনি দেখাইছোঁ। তো আমাৰ ইয়াতে ছাৰসকলে বহি আছে বাহিৰত, ভিতৰ নাজাৰাটো দেখাইছোঁ। ব'লক তো বন্ধুসকল, বেছি দীঘলীয়া নক'লো ভিডিঅ'টো। মই অকণমান আঁতৰি আহিলোঁ, মানে এইটো কাৰণে আঁতৰি আহিলোঁ যে কাৰণ ভিডিঅ'টো যেতিয়া মানে কৰি আছিলোঁ, তো অকণমান মন্দিৰৰ পৰা আঁতৰি আহিছোঁ কাৰণে কথাকেইটা ক'বৰ কাৰণে, যে তাত ওচৰত থাকিলে যে মানে নেগেৰা মাতটো বা হওক বা খোলৰ মাতটো, তালৰ মাতটোৱে মানে
গোটেই ভইচখিনি কাটি পেলাই। তো এতিয়া বৰ্তমান চলি আছে মন্দিৰত আমাৰ পূজা পাতল বা হৰি নাম চলি আছে। তো আশীৰ্বাদ কৰিব যে আমাৰ সকলোৰে ফায়াৰিংটো ভালে ভালে যায় বা আমাৰ নতুন জীৱনৰ আগবাঢ়িছোঁ, সকলোৱে আশীৰ্বাদ কৰিব যে আমাৰ জীৱনটো ভাল হয়। তো সদায় লগ পাই থাকিম। তো আজিলৈ ইমান আছিলে ভিডিঅ'টো। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।